हाय फ्रेंड, वेलकम माय यूट्यूब चैनल चिरंजीत ब्लॉग चैनल पर आप लोगों का सभी का स्वागत है। गाइस जुड़ा पुकुर आई पार्कत जाम ये जंगल आसे ना ये जाम और पार्कत ये देखि आसे पुकुर सब बहुत डांगर पुकुर आसे ये जंगल और ये जाम गई जुड़ा पुकुर पार्कत जाम और दोस्त गई आसे एक जाम इमान रास्ता बेया और जंगल चुआ इतना गाछ चुआ केनेकुवा এইপিনে জংগলৰ মাজেদি গৈ আছোঁ আমালোক এতিয়া পাৰ্কত যাম আৰু কোনফালে ৰাস্তা ৰে কোনফালে যাব লাগে ৰাস্তা যেইফালে আছে সেইফালেই যা ঠিক আছে আমালোক এতিয়া গৈ আছোঁ পাৰ্কত যাম আৰু ইয়াত গণ্ডাৰ আছে বাঘ আছে ভালুক আছে সকলো আছে আৰু এইবিলাক দেখিম গৈ কোনফালে ৰাস্তা গমেই পোৱা নাযায় চোৱা পুকুৰ আছে বহুত ডাঙৰ পুকুৰটো এইটো সেই সাইডত 4 লাইন আছে একেলগত গৈ আছোঁ আমালোক 4-5 জন আৰু 2-3 জন আগতে গৈছে আমালোক অলপ পিছত পৰি গৈছোঁ পাৰ্ক পাই গৈছোঁ এয়া খোৱা পাৰ্ক আছে ইয়াত হাই পালোঁ হে পাৰ্কে ইমান ডাঙৰ নহয় পাৰ্ক সৰু ছোট পাৰ্ক আছে আৰু খোৱা ইয়াত মন্দিৰ শিৱ মন্দিৰ হয় ইয়াত পূজা টুজা কৰে মানুহে আহি এইটো শিলাদত্তৰ গড় এইটো শিলাদত্তৰ গড় হয় মই অলপ দূৰৰ পৰা দেখাওঁ শিলাদত্তৰ গড়টো ভালকৈ দেখা নাযায় ইয়াত বাউণ্ডাৰী ৱাল দিয়া আছে সেইকাৰণে সেয়া গণ্ডাৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই গণ্ডাৰটোৰ কাম চোৱা হাতী আছে বহুত ডাঙৰ দেখুৱা আপোনালোকে গণ্ডাৰ আছে হাতী আছে চোৱা হাতীটো সেলফি লৈ আছে সিহঁতে হাতীটোত চোৱা আৰু দেখুৱাম এতিয়া এই গণ্ডাৰটো চোৱা এইটো চোৱা কিমান ডাঙৰ গণ্ডাৰ গণ্ডাৰটো চোৱা सुआ सिंह मामा है इधर देखो सिंह मामा ये जंगल का राजा है इतना जाओ हाथीर ओसरत चुआ हाथी किमान सुंदरকৈ बनाइছে এইবিলাকে চোৱা বহুত আৰু কি কম বহুত ডাঙৰ অৰিজিনেল একেবাৰে অৰিজিনেল বনাইছে যোনে বনাইছে আৰু সেইজনে কি কম আৰু চোৱা বহুত মস্ত বনাইছে হাতীটো চোৱা হাতীজনী কি কম বহুত বঢ়িয়া ইয়াতে ডাইন'ছৰ নাই আৰু ইয়াত বনাই ৰাখিছে ডাইন'ছৰবিলাক চাওঁ ডাইন'ছৰৰ ওচৰত যাওঁ চোৱা আহি পালোঁ এতিয়া ডাইন'ছৰ কিমান ডাঙৰ হয় ডাইন'ছৰবিলাক মস্ত ডাইন'ছৰ বনাইছে আৰু এতিয়া কালাৰ কৰিব আৰু এতিয়া ভালকৈ কাম হোৱা নাই এইটো কাম কমপ্লিট হোৱা নাই কাম কমপ্লিট হোৱাৰ পিছত আৰু সুন্দৰ লাগিব দেখোঁতে এতিয়াতো লাগি আছে ভাল আৰু ৰং চং হোৱাৰ আৰু সুন্দৰ লাগিব আৰু খোৱা চাইডত আৰু এটা আছে ডাইন'ছৰ সেয়া ইয়াত যাওঁ আৰু ইমান ডাঙৰ কেনেকুৱা লাগি আছে ডাইন'ছৰটো সেই ডাইন'ছৰৰ ওচৰত যাওঁ আৰু হাই পালোঁ ডাইন'ছৰ মোৰটো চোৱা কিমান ডাঙৰ এইটো ডাইন'ছৰ হয় চোৱা ডাইন'ছৰটো কেনেকুৱা আৰু ময়ূৰ পাখিৰ ওচৰত খোৱা ইয়াত ময়ূৰ পাখিৰ আছে আৰু ইয়াত যাওঁ ওচৰত যাওঁ আৰু ইয়াত চোৱা কেনেকৈ ধুনীয়া ময়ূৰ পাখিৰ হৈছে আৰু বহুত ভাল লাগিছে চাওঁতে চোৱা ৰং হ'লে কেনেকুৱা লাগিব ধুনীয়া লাগিব মস্ত পাইছোঁ আৰু এতিয়া জেব্ৰাৰ ওচৰত যাওঁ আৰু খোৱা ইয়াত জেব্ৰা আছে চোৱা ইয়াত যাওঁ আৰু জেব্ৰাৰ ওচৰত যাম অলপ জেব্ৰাৰ ওচৰত ইমান ওখ আছে বহুত ওখ চোৱা কিমান ওখ আছে আৰু জেব্ৰাটো অলৰেডি ওখই
बनाइছে बहुत मस्त লাগিছে জেব্ৰাটো ফটো উঠাই গৈ আছে চোৱা ফিজিক্সা গৰু হয় এটো বনোৱা হোৱা নাই এতিয়ালৈকে এটো কাম চলি আছে এটো চোৱা বহুত ভাল হৈছে এতিয়া গৈ আছে আৰু এবাৰ আহিম ৰং কৰাৰ পিছতে যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো प्लीज दबा दीजिए और शेयर करिबो लाइक करिबो कमेंट करिबो फिर मिलेंगे अगले वीडियो पे गुड बाय।